Hello everyone, কি খবৰ আপোনালোকৰ আকৌ আইছো আপোনালোকৰ ওচৰলৈ এটা ভিডিও লৈ আজি আমি বিলাহী মাছেদি জুল বনাম বুলি ভাবিছো ঘৰতে অলপ মাছ আহিছিল অলপ ৰাখিছো আৰু এয়া গুটি আলু ইটো বাদাম আলু বুলি কয় দীঘল দীঘল হয় বাদাম আলু আৰু এয়া বিন একেলগে ভাজিম আৰু বিলাহী দি মাছৰ জুল বনাম বুলি ভাবিছো আৰু আপোনালোকক কৈছিলো এবাৰ টেঙা জুলটো বনাই দেখাম সবেই বনাই বাট সবৰে অলপ না অলপ কিবা না কিবা ডিফাৰেন্স থাকে সো হে কাৰণে বলক ভিডিওটো স্টাৰ্ট কৰো এয়া বিলাহীখিনি কাটি থৈছো এনেকে দীঘল দীঘলকে তাৰ পিছত ইয়াতে আলু আৰু বিনটো কাটি দিছো আলুটো দুফাল দুফালকে কৰি দিছো এনেকে এৰে মাজত অকমান পিং পিং টাইপৰ হয় বাদাম আলুটো মাজত এটো এয়া মায়ে মাছখিনি ভাজি আছে দিছে তেজপাত আৰু শুকান জলকীয়া আৰু ইটা দি দিব অকমান পাঁচফোৰণ ইয়াতে দি দিব বিলাহীখিনি বিলাহী জুল বনোৱা খুব সহজ হয় আৰু টেঙা জুল খাব লাগে ভালো টেঙা জুল খাই ভাল লাগে আপোনালোকৰ বা কেনে লাগে অসমীয়া মানুহ টেঙা জুল খাই ভালে লাগে হালধি আৰু নিমখ দি দিলে ইয়াতে বাস অকমান দেৰি ঢাকি থৈ দিও কেৰাহী পাতি দিছে ইপিনে শুকান ভাজিটোৰ কাৰণে অকমান তেল আৰু ইপিনে হৈ আছে ভাজিটো জুলখিনি হৈ আছে ইপিনে আৰু ইয়াত তেল এইখিনি অকমান গৰম হৈ লওক এইখিনি হৈছে এটা পানী দি দিলে মাছটো দি দিও এটা ঢাকি অলপ সময় থৈ দিব আৰু ইপিনে ভাজিখিনি হৈ আছে বাস এইখিনি এতিয়া অলপমান উতলিব লাগিব বিলাহীখিনি ভাজিখিনি হৈছে নমা হৈছে আৰু ইপিনে জুলখিনি হৈ আছে নেমুখিনি এটা নেমু চেপি দিব নমা এটা নেমু চেপি দিছো
নেমু চেপুতে সদায় জুকাৰি দিব নালাগে আচ্ছা হয় না জুকাৰি দিব নালাগে তিতা হয় দিব নালাগে চেপি চেপিলো যি ওলাইছে সেয়াই আৰু ন এইখিনি নেমু চেপাৰ পিছত অলপ উতলাব নে বগা হৈ গ'লে ভাল লাগে বগা হৈ গ'লে ভাল লাগে বগা আৰু অলপ উতলিলেহে হ'ব চাগে ন নমাই এইখিনি এতিয়া নমাই থৈ দিব এয়া হৈ গ'ল আমাৰ টেঙা জোল ৰেডি নমাই থৈ কৰি দিম আৰু এইপিনে জিয়াৰ ভাত পাতি দিছে না জিয়া এয়া আমাৰ টেঙা জোলখিনি হৈ গ'ল ৰেডি আৰু এয়া কাছৰ বলত উলিয়াই থৈছোঁ টেঙা জোল বোলে সদায় কাছৰ বলত থ'ব লাগে খুব ধুনীয়া হৈছে কালাৰটো ধুনীয়া হৈছে আৰু ইপিনে আমাৰ মাছ ভাজি থৈ দিছোঁ 3 টুকুৰ আমাৰ 3টালে আৰু ইয়াতে আছে ভাজিখিনি আজি হ'ল ক্ৰিসমাছ সো ক্ৰিসমাছ বুলি আমি টেঙা জোল ভাজি এনেকে খাম আৰু আপোনালোক সকলোকে মেৰি ক্ৰিসমাছ বুলি জনালো সকলোৰ ক্ৰিসমাছ যাতে ভালে কুশলে যাওক তো ভিডিওটো ভাল লাগিল যদি লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব এইটো ভিডিও দিউনতে মোৰ সাগে এদিন দেৰি হ'ব তো হে কাৰণে আকৌ লগ পাম আনি ভিডিও দিতে কাৰণে বাই বাই